সো জয়ৰামৰ এটা পাল পৰিলে জলকীয়া বঢ়িয়া 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 এইটো কমপ্লিট মজা 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 ঐ কেনেকুৱা লাগিছে মজা মজা मजा शाबाश बेटा बहुत बढ़िया হেল্ল' গাইজ মানে তাৰ ভিতৰত স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক দেখুৱাম মানে আজি মানে বাক্য পৰীক্ষাত এটা গেম খেলিম বুলি ভাবিছোঁ আৰু চ' কেনেকুৱা পায় আপোনালোকে কমেণ্টত জনাব আৰু লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব ছাবস্ক্ৰাইব কৰি আপোনালোকে কাষত থকা বেল আইকনটো অলপ টেপ কৰি ল'ব আৰু তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু আজিৰ গেমত থাকিব খোৱা বস্তুবিলাক নেমুৰ ৰস মানে নেমুৰ পিয়ৰ ৰস আৰু কেঁচা আলুগুটি মানে কেঁচাই খাব লাগিব আৰু এটাকে সেইটা যদি কেঁচাকৈ মানে যদি কেঁচা আলুত যদি পৰে কেঁচা আলু খাবই লাগিব এই চিয়ৰ কথা কোনো পৰিয়ালত নামানিব এটা খাব লাগিব আৰু তাৰপাছত জলকীয়াও আৰু 5টা খাব লাগিব তাত 5টা গ্ৰান্টি দিব লাগিব 5টাত এক কৰিব লাগিব 5টা জলকীয়া খাব লাগিব আৰু তাৰপাছত আছে মিট মছলা এণ্ড পাউডাৰ মানে জিৰা পাউডাৰ মানে একেলগে মিক্স কৰা আছে তাৰ 2 চামুচ খাব লাগিব আৰু আছে পপ মানে তাত যদি ধৰে 5 টকীয়া এটা পপ পাব এইটোৱে এটা ভাল বস্তু আৰু অকলে এইটো এটা ভাল বস্তু আছে আৰু আছে নিমখ তাত আপোনাৰ খাব লাগিব 3 চামুচ যদি নিমখত যদি পৰে 3 চামুচ খাবই লাগিব তাত খেলিব মই খেলিম আৰু মোৰ ভাইটি দীপাংকৰ এণ্ড ধৰ্মেন্দ্ৰ খেলিব আৰু মনেশ্বৰ আগৰ ভিডিঅ'ত দেখিছেই চাগে মনেশ্বৰ আৰু ৰংমনো খেলিব আৰু পৰেশ মেডক মোৰ দাদাই হয় আৰু চ' আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ টেপ কৰি ল'ব আৰু এতিয়া কেনেধৰণৰ কি কৰিব চ' আপোনালোকে পিছত গম পাবই চাগে কেনেধৰণৰ কি ছিষ্টেমেলি খেলাব এইবিলাক বস্তু আৰু চ' ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ আজি মানে কাৰ বাইকত মানে ক'ত কি পৰিব চ' আজি এইটো দেখুৱাম আৰু ইয়াত আছে নেমু আছে আৰু পপ আছে আলু আছে কেঁচা আলু আৰু জলকীয়া আছে কেঁচা জলকীয়া আৰু নিমখ আৰু মিট মছলা আৰু জিৰা আছে মিক্স কৰা আছে আৰু চ' এতিয়া গেমটো ষ্টাৰ্ট কৰিম আৰু আমাৰ পাৰ্চত যাব আমাৰ দাদা পাণ্ডিছে আৰু পুরা দূর একদম মানে নেই থাকে দেই ভালকে এই গম দিব লাগ দেই গোটা কৰা আছে আৰু তাত ইয়াত এটা আছে 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 ইয়াত এটা 6টা আছে 6টা বাকচত কোনটো তই হাতটো বঢ়াও তোৰ কথা আৰু কৃষ্ণ এইটো নহয় কৃষ্ণ আঙুলিলে নাপাব বোলে এইকা কৃষ্ণ नहीं তাওক জিৰা আৰু ৰ'বা জিৰা আৰু মিট মছলা এইটো 2 চামুচ খাবই লাগিব ঐ পানী লৈ আন ইয়াত এতিয়া খাব লাগিব চাওক 2 চামুচ ডাইৰেক্ট একেবাৰে 2 চামুচ নহ'লে নহ'ব আৰে তাত 2 চামুচ খাই লোৱা নিজে খা 2 চামুচ খাব লাগিব নকৰ বিটি এটা কোন বস্তু ভিডিও মাল 1 চামুচ গিলিলে আৰু 1 চামুচ বঢ়িয়া
মজা 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 2 চামুচ খালে আপোনালোকে চাই আছে 2 চামুচ ইয়াত খালেই মিট মছলা আৰু জিৰা মিক্স কৰা আৰু চ' ইয়াৰ হৈ গ'ল 2 চামুচ খালে আৰু ইয়াৰ বাইকত পৰিলে জিৰা আৰু মিক্স মিট মছলা আৰু চ' আৰু এতিয়া এই আমাৰ চেঞ্জ কৰি আছে চাওক ৰংমন এটা ভালকৈ টাইট কৰা হৈছে চাওক আপোনালোকে চাব পাৰে একো দেখা নাইতো ইয়াৰ বাহিৰত কি পৰিব এয়া চাওক পকাৰ 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 আলু খাব লাগিব এটা একদম কেঁচাকে আলু খাব লাগিব চ' ইয়াৰ বাইকত আলু পৰিলে পুৰা খা খাবই লাগিব পুৰা গিলিব লাগিব পুৰা গিলিব লাগিব পুৰা গিলিব লাগিব পুৰা গিলিব লাগিব গাইছ এতিয়া আমাৰ দাদাক ৰংমন এতিয়া এটা মোৰ বান্ধিছে কি পৰে কি নপৰে একো ঠিকনা নাই ৰে কি পৰিব বুলি আশা কৰিছ জানো কি পৰে কি বাইকত পৰিব জানো এতিয়া মোৰ একো গ্ৰান্টাৰ নাই চ' কিয়ে পৰে মোৰ যদি ভাল যদি পপটো পৰিলেই ভাল আৰু ভালকে বান্ধা দেই ৰংমন লৈ যোৱা ভিতৰত হাত দালিবলৈ ওলাইছে এতিয়া কোনটো ডাল 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 কথা আৰু ডাল ডাল কোনটো ল'বা বক্স নাই বে कैसी लगी आगे स्वाद বাইকত নিমখ পৰিলা চব আপোনালোকে চাই থাকিব নিমখ এতিয়া 3 চামুচ কাম লাগিব চব আপোনালোকে চাওক খাবই লাগিব বাইক তামোলক ন এতিয়া বাইকত পৰিছে খাবই লাগিব চিয়ৰ হ'ব দেই খাইছো চাওক 3 চামুচ দুই চামুচ আর 1 চামুচ বাকি আছে 3 চামুচ কমপ্লিট কেনেকুৱা লাগিছে গাই এটা চেঞ্জ কৰিলো era beringo nam sistem kama yukur obok to jai sri ram Mungkin ada. Dua tango. Ada dapat ni. na dia कैसी लगी চকু পানী ওলাই গৈছে চাওক হৈ গ'ল আৰু ইয়াৰ 2 চামুচ খালে ইয়াৰ জিৰা আৰু মিট মছলা মিক্স কৰা আছিলে এই বাইকত পৰিলে চ' পুৰা এতিয়া ডৰমেণ্ডৰ এতিয়া ইয়াৰ ডৰমেণ্ডৰ বাইকত কি পৰিব চ' আপোনালোকে
হৈ গ'ল না আদা 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 বাকচ দোকান নাই বস্তু ৰবা ৰবা জলকীয়া ইয়া ইয়া জলকীয়া দেখো চাৰিটা খাবই লাগিব চাৰিটা এটা কটম এটা কটম এই খাব লাগিব ডাইৰেক্ট গিলিব লাগিব আৰু দুটা বাকী আছে আৰু দুটা তিনটা হৈ গ'ল कैसी लगी आगे स्वाद চেঞ্জ কৰি ল'ম মানে এতিয়া আমাৰ মনেশ্বৰৰ ভাল হয় আৰু ময়ো কৰিলোঁ মোৰ নিমখ পৰিলে চ' ইয়াক চেঞ্জ কৰিলে আৰু চব চেঞ্জ কৰিলে চাওক আৰু এতিয়া আমাৰ মনেশ্বৰৰ ভাল হয় এতিয়া বান্ধি আছে চাওক এতিয়া ভালকৈ বান্ধ দেই একদম মানে দেখিনি পোৱাকৈ আৰু এতিয়া বান্ধি আছে চাওক পুৰা নিমখটো কিবা হৈ গ'ল Hey! ইয়াৰ পৰা তিনটা খাব লাগিব আৰু জয়ৰামৰ এটা পাল পৰিলে জলকীয়া বঢ়িয়া 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 মজা 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 ঐ কেনেকুৱা লাগিছে মজা মজা शाबाश बेटा গাইজ ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'ত মানে কোনে কোনে কি পৰিলে চব আপোনালোকক কৈ দিছোঁ মই পৰিলোঁ মানে মোৰ ভাগত পৰিলে নিমখ একদম পূৰা মানে মুখত কিবা একদম ফুলা মানে পূৰা হৈ গ'ল মানে 3 চামুচ খালোঁ আৰু দীপাংকৰৰ পৰিলে মিট মছলা আৰু জিৰা একেলগে মিক্স কৰা এইটো ইয়াৰ ফালে 3 চামুচ খালে আৰু তাৰ লগতে আৰু পৰেশৰো তেনেকুৱাই ফালে একেলগে ইয়াৰ দুটাৰ চেমটো আৰু ধৰ্মেন্দ্ৰৰ পৰিলে জলকীয়া এণ্ড মনেশ্বৰো জলকীয়াই পৰিলে আৰু ৰংমনৰ কেঁচা আলু কাৰো পপ আৰু কিবা নেমু ৰসৰ নপৰিলে মানে পপটো কাৰো বাইকত নপৰিলেই আৰু নেমুটো নপৰিলে ৰসটো আৰু চ' ভিডিঅ'টো কেনেকুৱা পালে আপোনালোক কমেণ্টত জনাব লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ টেপ কৰি ল'ব আৰু তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু আপোনালোকে প্লিজ আনছাবস্ক্ৰাইব নকৰিব কাৰণ ছাবস্ক্ৰাইব কৰি আপোনালোকে আনছাবস্ক্ৰাইব কৰি দিয়েগৈ তেনেকৈ কৰিলে অকণ বেয়া লাগে আৰু চ' তেনেকুৱা নকৰি যদি ছাবস্ক্ৰাইব কৰি দিয়ে তেন্তে ভাল লাগিব আৰু চ' আৰু অন্য এটা ভিডিঅ'ত লগ পামগৈ বাই বাই